আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ এগ কাৰী। সম্পূৰ্ণ মোৰ নিজা পদ্ধতিত। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব। এয়া মই প্ৰথমতে আদা, নহৰু, কাজু আৰু বিলাহী পেষ্ট কৰি ল'ম। কেৰাহীত মিঠাতেল অকণমান দি লৈছোঁ। তেলখিনি গৰম হৈছে। ইয়াত মই এতিয়া কাটি থোৱা পিঁয়াজখিনি দি ভাজিম। যেতিয়ালৈকে অকণমান ৰঙচুৱা নহয় তেতিয়ালৈকে মই ভাজি থাকিম। এয়া ৰঙচুৱা হৈ গৈছে। ইয়াত এতিয়া মই পেষ্ট বনাই থোৱাখিনি দি পেলাই ভালকৈ ভাজিম। এতিয়া ইয়াত মই সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিম। এয়া নিমখ হালধি দি পেলাই ভালকৈ ভাজিম। কেৰাহীটো লাগি নধৰিবৰ কাৰণে ইয়াত মই এতিয়া পানী অকণমান দি দিম। ভালকৈ মিহলি কৰি এতিয়া মই ইয়াত মছলা দিম। এয়া দিছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি আৰু দিম এতিয়া জলকীয়া গুড়ি। ইয়াত মই আন কেঁচা জলকীয়া ব্যৱহাৰ নকৰোঁ কাৰণে জলকীয়া গুড়ি অকণমান বেছিকৈ দিছোঁ। এতিয়া অকণমান ঢাকন মাৰি থৈ দিম। এয়া ৰংটো ইমান ধুনীয়া আহিছে নহয়নে? এতিয়া ইয়াত মই ডিমকেইটা দি দিম। এতিয়া মই ইয়াত অকণমান পানী ব্যৱহাৰ কৰিম। অকণমান উতলিবৰ কাৰণে ঢাকন মাৰি থৈ দিম। এয়া হৈ গৈছে। পানীও মই ইমানকণেই ৰাখিম। এয়া এগ কাৰী ৰেডি। কাটি থোৱা ধনিয়া পাতকেইটা মই ইয়াত দি দিছোঁ গোন্ধৰ কাৰণে। আৰু কাটি থোৱা পিঁয়াজখিনি মই এনেকৈ সজাই দিছোঁ দেখাত অকণমান ভাল লাগিবৰ কাৰণে। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুৰোধ কৰিছোঁ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই ৰুটিৰ লগত গৰমে গৰমে পৰিৱেশন কৰিম।